সকলোকে নমস্কাৰ জনাই আকৌ এটা মিনি ব্লগ লৈ আহিছোঁ। এয়া চাওকচোন, মানুহজনে স্কুটি ওলাইছে, লগতে ময়ো ওলালোঁ। অকণমান বোলো চব্জি লৈ আহোঁ, ঘৰত যিহেতু চব্জি নাইকিয়া। মানুহজনৰ ডিউটি আফটাৰনুন আছে, গতিকে দুয়োজন বজাৰলৈ বুলি ৰাওনা হ'লোঁ। লাহুৱাল হৈ যাম আমি, মানে ইয়াত লাহুৱাল ব্লক ৰাস্তা হয়। এই ৰাস্তাটোদি গৈ আছোঁ। ৰাস্তাটো ইমান বেয়া, তাকে মানুহজনক কৈ আছোঁ, ঠেকেচা খাই গৈ আছোঁ। আচলতে ভাঙি গৈছে ৰাস্তাটো। চাৰিওফালে পথাৰ দেখি ইমান ধুনীয়া লাগিছে। চাওকচোন, একেবাৰে বোলো আপোনালোকক অকণমান দেখাই দিওঁ। দুইফালে পথাৰ, মাজেদি ব্লক ৰাস্তা। এই লাহুৱাল ব্লক ৰাস্তা হয় এইটো। এইপেন্দি গৈ একেবাৰে চিধা বাইপাছ ওলালোঁ। বাইপাছত ওলাই গৈ দেখিছেনে, এয়া আকৌ আমাৰ দাদা এজনে দোকান হয় এইখন। সকলো ছেকেণ্ড হেণ্ড গাড়ী পোৱা যায়, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। বাইপাছতে আছে লাহুৱালৰ। এইখন একে চব্জি দোকান আহি পালোহি। লাহুৱালৰ অকণমান কম দামতে দিয়ে এইখন দোকান, বৰ ধুনীয়াকৈ সজাই থৈছে। চাওকচোন, মই তাকে বোলো অকণমান আপোনালোকক দেখাওঁ। ৰঙালাও, জাতিলাও, কচু, ঢেকীয়া সকলোখিনি ইমান ধুনীয়াকৈ সজাই থৈছে। তাকে বোলো অকণমান ভিডিঅ' কৰি আপোনালোককো দেখাওঁ। ইয়াত তৰমুজ দেখিছে, এয়া সকলোখিনি বোলে কাৰ্বি আংলঙৰ পৰা আহিছে। ঢেকীয়াখিনি ইমান ধুনীয়াকৈ সজাই থৈছে। সুধি আছিলোঁ, ঢেকীয়াখিনি ক'ৰ পৰা আনিছে? বোলে কাৰ্বি আংলঙৰ পৰা। এই কিনিবলৈ অকণমান দিগদাৰ লাগে ন, কেনেকুৱা জেগাৰ পৰা কি আনিছে। তথাপি খাওঁ বাৰু, নোখোৱাকৈ নাথাকোঁ। তাকে আকৌ বজাৰখন ধুনীয়াকৈ দেখাই থাকোঁতে চাওকচোন, এটা বস্তু দেখিলোঁ। আপোনালোকে কমেণ্টত জনাব দেই, এই বস্তুটো কি হয়। মই কিন্তু চিনি পোৱা নাই। মানুহজনে কিন্তু বেঙেনা বুলি কৈছে, অৰুণাচলৰ পিনে পায় বুলি কৈছে। মই ভালকৈ চিনি নাপাওঁ, আপোনালোকে কমেণ্টত জনাবচোন দেই, এয়া কি হয়। তাৰপিছত এইখিনি আকৌ কচু, মোক মায়ে ফোনত কৈছিলে, কচু কিনিলে পিছৰখিনি কাটি কেনে ৰুই দিবি, ধুনীয়াকৈ ওলাই যাব। তাকে অকণমান কচুও লৈ ল'লোঁ। তাৰপিছত এয়া আহি লাহুৱাল ট্ৰেইনৰ ষ্টেচন দেখিছেই নহয়, পাৰ হ'লোঁ। এইখন জেগা যে ইমান ভাল লাগে দেখিছেনে, লাহুৱাল কলেজলৈ যায় যে সেইখিনি জেগা ইমান ধুনীয়া, গছ গছনিৰে ভৰা। এইফালে আকৌ দুলীয়াজান যায় দেই। ইয়াত অকণমান চব্জি গুটি লওঁ, যিহেতু ঠাণ্ডা দিন আহি আছে। লাই, লফা, পালেং, ধনিয়া, কবি, মূলা সকলোখিনি গুটি ল'লোঁ। তাকে মানুহজনক জোকাই আছোঁ, তুমি মানে এইবাৰ খেতি কৰিবাই? কৈছে, অঁ কৰিম, কিন্তু বৰষুণতহে নষ্ট হয় আকৌ দেই আমাৰ খেতিবিলাক। তেওঁ এনেই কৰাত ধুনীয়াকেই কৰে। তাক মেইন আচলতে বজাৰলৈ অহা মূল কাৰণটো আছিলে এই চব্জি গুটিখিনি ল'বলৈ। আহি পেলাই আকৌ নিজেইতো পেট ভৰালে নহ'ব, স্কুটিখনতো অকণমান পেটটো ভৰাব লাগিব। এয়া অকণমান তেল ভৰাই ল'লোঁ। তেল ভৰাই লৈ পেলাই আহি একে মোহনবাৰী হৈ আহিছোঁ। যাওঁতে আমি লাহুৱাল ব্লক ৰাস্তাৰে গৈছিলোঁ, পিয়াফলা গাঁৱৰ মাজেৰে আহি ঘৰ পালোহি। এইখিনি চব্জি আনিলোঁ। চাওকচোন, আজি মোৰ মনিল ভোগটো ইমানেই কেনেকুৱা লাগিছে জনাব।